ফাইনেলি আমি এতিয়া পুঞ্জি বাছ ষ্টেণ্ডত আছোঁ। যাব ওলাইছোঁ এতিয়া আমি বাগা বীচ গোৱা। চাই থাকক। হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই চেনেল নৱ আছামিজ ব্লগ। তো এতিয়া আমি আহি আছিলোঁ আপোনাৰ গোৱা বাগা বীচ। তো আমি অলপ আগত গৈ বাগা বীচ পামগৈ। তো তেতিয়ালৈ ভিডিঅ'টো চাই থাকক। मैं बारिश हो जाऊंगा, तुम बादल हो जाओगी, देख लेना। Oh, awesome! এইগুলো গোয়া বীচ। তো গোৱা ব্ৰিজত এনেকৈ খাব পাৰিব মানে পূৰা বহি বহি পূৰা খাব পাৰিব আৰু বিয়াৰ চিয়াৰ পূৰা খাব পাৰিব আৰু দেই বন্ধুসকল। ইণ্ডাছ এনজয় কৰিব পাৰিব ইয়াত। আৰু মানুহ দেখিছে আজি অলপ কমেই আছে, মানে ডাৱৰীয়াৰ কাৰণে মানুহবোৰ সিমান অহা নাই। বাকী যিদিনা ৰ'দ দিয়া মানে সেইদিনা পূৰা মানুহ ভিৰ হয়। ভিডিঅ' বনাব পৰা নাছিলোঁ, গা ভাল নাছিলে মানে। এতিয়া অলপ ভাল পাইছোঁ, সেইটো কাৰণে এনেই ওলাই আহিলোঁ আৰু অলপ বাকীখিনি দেখাই আছোঁ। সাগৰৰ ফেনে ফুটুকাৰে পূৰা ধোঁৱা কৰি দিছে সাগৰৰ মানে পাৰ বীজখন। আৰু দেখিব পাৰিছে আৰু এইবিলাকে আৰু ৰুটি চিকেন হাণ্ডি পূৰা খাই আছোঁ দেই, পূৰা খাই আছোঁ। টাটা বাই বাই। আকৌ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম। তো এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মোৰ আহিবলগীয়া মানে যেতিয়া নেকি ভিডিঅ'টো আপলোড কৰিম তেতিয়া মানে আপোনালোকৰ তাত নটিফিকেশ্যন আহি যাব। তো এতিয়ালৈ বাই বাই।